নমস্কাৰ। 18 নৱেম্বৰ তাৰিখে জুবিনদাৰ জন্মদিনটো আহি আছে আৰু এই 18 নৱেম্বৰ তাৰিখে জুবিনদাৰ জন্মদিন উপলক্ষে অসমৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান পতা হয়। তাৰ মাজতে এটা অনুষ্ঠান থাকে কুইজ প্ৰতিযোগিতা আৰু এই কুইজ প্ৰতিযোগিতা অসমৰ বিভিন্ন স্কুল, কলেজ, বিভিন্ন অনুষ্ঠানত পতা হয়। গতিকে আজি মই কিছুমান প্ৰশ্ন লৈ আহিছোঁ জুবিনদাৰ বিষয়ে, যিবোৰ আপোনালোকে যিসকলে কুইজত অংশগ্ৰহণ কৰে, যিসকল ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিব, তেওঁলোকৰ বাবে কিছু সহায় হ'ব বুলি মই ভাবোঁ। আৰু এইটো প্ৰথম খণ্ডহে আৰু বহুতো খণ্ড আহিবলৈ বাকী আছে। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে শ্বেয়াৰ কৰিব, কুইজত অংশগ্ৰহণ কৰা সকলৰ বাবে সহায় হ'ব। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন: জুবিন গাৰ্গৰ জুবিন নামটো ক'ৰ পৰা লোৱা হৈছিল? ইয়াৰ উত্তৰটো হ'ল প্ৰখ্যাত সংগীতজ্ঞ জুবিন মেহতাৰ নামৰ পৰা লোৱা হৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল মোহিনী বৰঠাকুৰ। 3 নম্বৰ প্ৰশ্নটো হ'ল জুবিন গাৰ্গে প্ৰাথমিক শিক্ষা ক'ত গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল কাৰ্মেল স্কুল, যোৰহাট। 4 নম্বৰ প্ৰশ্নটো হ'ল জুবিন গাৰ্গৰ প্ৰকৃত নাম কি? ইয়াৰ উত্তৰটো হ'ল জীৱন বৰঠাকুৰ। 5 নম্বৰ প্ৰশ্নটো হ'ল জুবিন গাৰ্গে কোনখন বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। 6 নম্বৰ প্ৰশ্নটো হ'ল জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল স্বৰ্গীয় ইলি বৰঠাকুৰ। 7 নম্বৰ প্ৰশ্নটো হ'ল জুবিন গাৰ্গৰ প্ৰথম হিন্দী পপ একক এলবামটোৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল চান্দনী ৰাত। 8 নম্বৰ প্ৰশ্নটো হ'ল জুবিন গাৰ্গৰ প্ৰথম অসমীয়া গীতৰ এলবামটো কি আছিল? ইয়াৰ উত্তৰটো হ'ল অনামিকা। 9 নম্বৰ প্ৰশ্নটো হ'ল অনামিকা এলবামটো কিমান চনত মুকলি পাইছিল? ইয়াৰ উত্তৰটো হ'ল 1992 চনত। 10 নম্বৰ প্ৰশ্নটো হ'ল জুবিন গাৰ্গৰ জন্মস্থান ক'ত? ইয়াৰ উত্তৰটো হ'ল মেঘালয়ৰ তুৰা। 11 নম্বৰ প্ৰশ্নটো হ'ল ভগ্নী জংকী বৰঠাকুৰৰ সোঁৱৰণত কোনটো এলবাম জুবিন গাৰ্গে মুকলি কৰিছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বহুতো লৈ আহিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই। ধন্যবাদ। জয় জুবিন।